নমস্কাৰ এয়া ধনতেৰছৰ দিনৰ সন্ধিয়াৰ দৃশ্য আবেলিৰ পৰা সন্ধিয়ালৈকে সেই সময়ছোৱাত বিভিন্ন কামত ওলাই যাওঁতে দেখি আছিলোঁ যে মানুহৰ হাতে হাতে ঝাৰু কিয় যিমান ঝাৰু ক্ৰয় কৰি আনিছে বুজিব পৰা নাছিলোঁ তাৰপিছত মনলৈ আহিল যে নিশ্চয় ধনতেৰছৰ কাৰণে কিনিছে মই এই নিয়মৰ বিষয়ে একেবাৰে নাজানো সেই ইজন সিজনক সুধি গম পালোঁ যে কথাটো হয় ধনতেৰছৰ দিনা মানুহে বহুতে ঝাৰু কিনে গতিকে তাৰ বিশেষত্ব বা তাৎপৰ্য কি আছে মই বিশেষ নাজানো কিন্তু মোৰ চকুৰ আগতে দেখিলোঁ যে গুৱাহাটীৰ হেঙেৰাবাৰী ৰোডৰ পাব্লিক হেল্থ চাৰিআলিৰ শৰ্মা ষ্ট'ৰৰ ঝাৰু থোৱা বাকেটটো প্ৰায় খালী হৈ গ'ল নজনা কথা এটা সুধিম দে এয়া আমাৰ মানে পাব্লিক হেল্থ চাৰিআলি মই শৰ্মা ষ্ট'ৰত উপস্থিত আছোঁ আৰু মই আচলতে কি ঝাৰু মই অথনি আবেলিৰ পৰা দেখি আছোঁ মানুহৰ হাতে হাতে ঝাৰু নিয়ম বুলিবলৈ মই কি নিয়ম একো নাজানো গতিকে অথনিবাৰ দেখি আছোঁ ঝাৰু থোৱা মানে বাকেটটো খালীয়ে হৈ গ'লগৈ বাৰু কোৱাচোন আজিৰ দিনটোত যে ঝাৰু কিনিছে কাৰণটো ইয়াৰ গোটেই কথাখিনি কোৱাচোন অকণ ডাঙৰকৈ কোৱা কাৰণটো মানে আজি কিবা এটা আছিলে তো মই পাহৰিছোঁ কিবা এটা দিৱস আছিলে কৈছিলে মোক মানুহ এজনে ৰাতিপুৱা বৰ্তমান এতিয়া নি আছে বাহন মানে ধনতেৰছৰ কাৰণে নেকি ধনতেৰছৰ কাৰণে হয় আচ্ছা 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 মই বাৰু সুধিম কাৰোবাক ইয়াৰ বিশেষত্বটো আৰু ঠিকে আছে একো নাই আৰু কি আৰু আহি আছে কেই বাকেট বিক্ৰী হ'ল আপোনাৰ পকে কৈছে আজি এতিয়া লাগতিয়াল হৈছে নাই দেখিছে দেখাই দিব এতিয়া আৰু আহিব কৈছে মই সঁচা কথা ক'ব গ'লে মই আগতে কেতিয়াও নিজেও কিনি পোৱা নাই বা দেখাও নাছিলোঁ যে ঝাৰু কিনে বুলি জানো আৰু বাচন বৰ্তন কিবা কিবি অন্য কিনে বুলি বাকী নিয়মৰ কথা নাজানো বাৰু ঠিকে আছে একো নাই ভাল লাগিলে দৰকাৰী বস্তু সদায় লাগি থকা বস্তু সেইবুলিয়া ময়ো ক্ৰয় কৰিলোঁ ঠিক আছে থেংক ইউ আৰু ওলাই আহোঁতে দেখিলোঁ তেওঁলোকে কোৱা ধৰণে নতুনকৈ তাত ঝাৰু আনি ৰখা হ'ল সেয়াও কমি আহিলে শেষত তেওঁলোকে এয়া বাহনীও আনি ৰাখিলে সেয়াও নিশ্চয় শেষ হ'ল মই সিমানতে তাৰ পৰা বিদায় লৈ ঘৰমুৱা হ'লোঁ সকলোকে আগন্তুক দিৱালীৰ ওলগ তথা শুভকামনা জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ